নমস্কাৰ, মইনাৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টো সৰু সৰু ল'ৰা ছোৱালীসকললৈ আগবঢ়াইছোঁ। মৰমৰ কণমানিসকল, মই আগৰ ভিডিঅ'টোত বৰ্ণমালা দুখনৰ বিষয়ে আলোচনা কৰিছিলোঁ। তোমালোকে যদি চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ'টোত গৈ চাই ল'বা। আহা, এতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া বৰ্ণমালা দুখন, এখন হ'ল স্বৰবৰ্ণ আৰু আনখন হ'ল ব্যঞ্জন বৰ্ণ। এতিয়া আমি বৰ্ণমালাত থকা বৰ্ণ বা আখৰ কেইটাৰে কেনেদৰে শব্দ গঠন কৰিম তাৰে আলোচনা কৰিম। মন কৰিবাচোন, দুটা বা তাতকৈ বেছি বৰ্ণ লগ লাগিলে এটা শব্দৰ সৃষ্টি হয়। মই তাৰে কেইটামান উদাহৰণ দাঙি ধৰিছোঁ। ইয়াত তিনিটা বৰ্ণ লৈছোঁ। প্ৰথমটো হৈছে অ, দ্বিতীয়টো দন্তীয় হ আৰু তৃতীয়টো ম। এতিয়া এই তিনিওটা বৰ্ণ লগ লাগি এটা শব্দ গঠন হ'ব। শব্দটো হ'ল অ দন্তীয় হ ম, অসম। এইবাৰ মই আৰু এটা উদাহৰণ দিছোঁ। প্ৰথম আখৰটো লৈছোঁ আমি অ, তাৰপিছত ল, তাৰপিছত আমি যোগ কৰিছোঁ হ। তোমালোকে কোৱাচোন এইবাৰ এইটো কি শব্দ হ'ব? ক ল হ, কলহ। ক ল হ, কলহ। এনেদৰে তোমালোকেও প্ৰতিটো বৰ্ণৰে দুটা দুটা শব্দ লিখিবলৈ চেষ্টা কৰিবাচোন। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সঁহাৰিয়ে মোক আগলৈ আগুৱাই যাবলৈ সাহস দিব। ধন্যবাদ।